পৰীৰ কাহিনী। পখী আৰু পৰীৰ কাহিনী আমি পাৰ্ট 1টো ষ্টাৰ্ট কৰিছোঁ আজি। চাই থাকক ভিডিঅ'টো এণ্ডলৈকে, নহ'লে গম নাপাব, বুজি চুজিও নাপাব। যদি ভিডিঅ'টো এণ্ডলৈকে নাচাই কেনে স্কিপ কৰে তো আপুনি একো বুজি নাপাব। সাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো অলপ প্ৰেছ কৰক। তেতিয়াহে আহি থকা নটিফিকেশ্যনৰ বেল আইকনটো পাই থাকিব আপোনালোকে। পৰিবাৰ এতিয়া ষ্টাৰ্ট কৰোঁ নে কি? ফ্ৰেণ্ডছক কোৱা। অ'কে, ষ্টাৰ্ট কৰোঁ এতিয়া ভিডিঅ'টো। গুড মৰ্ণিং ষ্টুডেণ্টছ। কালি মই হোমৱৰ্ক দিছিলোঁ, কৰি আনিছেনে নাই? যোনে যোনে কৰিছে সেইবিলাকে দিব হোমৱৰ্ক। তাক মই 50 মাৰ্কছ দিম। যোনে যোনে কৰি অনা নাই তাৰ মাৰ্কছটো হ'ল 0। গম পাইছে নাই? বুজিলা এতিয়া? যোনে যোনে কৰিছে হোমৱৰ্ক সি মোক হোমৱৰ্ক দিব। যোনে যোনে কৰা নাই সেইবিলাক বাচ্চাই 0 পাব। কি হ'ল ৰে তোৰ? মই কাক কৈছোঁ আৰু তই কি কৈছ গম নাপাৱ তই? হা? মই পৰীক কৈছোঁ আৰু তই কৈছ? হা? কথা পাতিবলৈ বেকাৰ আছিলে, মই এনেই কথা পাতিলোঁ তাৰ লগত। কি হ'ল? তই চকু ঘূৰি ঘূৰি চাইছ মোৰ ফালে? হা? চাবি আকৌ দেই। যদি এনেকৈ অকণমানি আকৌ এবাৰ কৰ ন, তেতিয়া চাই ল'বি তই মই কি কৰোঁ। পৰী, তই হোমৱৰ্ক কৰিছনে নাই? পক্ষীদা, মই কৰিছোঁ হোমৱৰ্ক। ঠিক আছে ঠিক আছে। সেইজনীয়ে কৰিছেনে নাই নাজানো। মই কি কৰিম এতিয়া? হোমৱৰ্ক কৰাই নাই। কি কৰোঁ? একো এটা উপায় নাই। এতিয়া মই গৈছোঁ আৰু এবাৰ। समझा नहीं है मुझे, मैं कौन हूँ? किक मारने में एक्सपर्ट हूँ, फुटबॉल बना दूंगा। है दोस्तों, कैसा लगा मेरा क्लिप? अगर अच्छा लगा तो सब्सक्राइब करके जाना और उसके साथ बेल आइकन भी जाना टांग करके बजाकर तभी उसका नोटिफिकेशन पाते रहना। तो फिर जय भारत। এইবিলাক পাৰ্ট সদায় আহি থাকিব পক্ষী আৰু পৰী। আপোনালোকে চালে এই নটিজনীয়ে হোমৱৰ্ক কৰা নাই, চাইছে মই কিক মাৰি মাৰি বাগৰি গৈছোঁ, এতিয়াও শুধৰা নাই।